প্ৰিয়জন সেইজনেই যিজনে আপোনাৰ মনৰ কথাখিনি প্ৰকাশ নকৰাকৈ বুজি উঠে। প্ৰিয়জন সেইজনেই যিজনে আপোনাৰ ভুল দেখি আঁতৰি নাযায়, বৰঞ্চ শুধৰাই দিয়ে। প্ৰিয়জন সেইজনেই যিজনে বিনা স্বাৰ্থত আপোনাৰ কাষত থাকে। প্ৰিয়জন সেইজনেই যিজনে আপোনাক আপোনাৰ দৰে ভাল পায়, গুৰুত্ব দিয়ে আপুনি নিবিচৰাকৈ, আপোনাক সময় দিয়ে, যাৰ নামত চকু পানী বৈ যাব পাৰে। সেইজনে ভাল পোৱা, যাৰ কথা শব্দত বুকুৰ মাজত স্পন্দন বাঢ়ি যায়। সেইজনে ভাল পোৱা যিয়ে ঐ শুনাচোন, কথা এটা আছে ক'বলগীয়া তোমাক বুলি কয়। ভয় ভয় লাগে, বহুত আৱেগ জমা হয়, তাৰ নামেই ভাল পোৱা। কেতিয়াবা কিছুমান অচিনাকি মানুহ কেনেকৈ আপোন হৈ পৰে গমেই পোৱা নাযায়। বাছ কথা কওঁতে কওঁতে মনৰ কথাবোৰ খুলি ক'ব পৰা হৈ যায়। আৰু এদিন তেনেকৈ বৰ আপোন হৈ পৰে, যাক কেতিয়াও হেৰুৱাব নিবিচাৰোঁ।